নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভাবিলোঁ বগৰীকে খাওঁ। গতিকে আমি গছত বগৰীও পকি আছে। গছৰ পৰা বগৰীখিনি পাৰি আনিলোঁ আৰু আনি আমি পথাৰৰ ফালে যাওঁ। বগৰীখিনি ৰ'দত খালে বেছি মজা লাগে, নহয়নে বাৰু? গতিকে আমি বগৰী খোৱা ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আমি বগৰী খোৱা আৰম্ভ কৰোঁৱেই। কলপাত এখনত আমি কেঁচা জলকীয়া, ধনিয়া পাত, তাৰপিছত নিমখ দিম। তাৰপিছত আৰু বগৰীখিনিও তাতে অলপ সজাই লওঁ। বগৰীখিনি সজোৱাৰ পিছত লাহেকৈ আমি আৰম্ভই কৰিম। ৰ'দো উঠিছে, মিঠা মিঠা ৰ'দ। ৰ'দত টেঙা খোৱাৰ জুতি আহা, ক'লেই জিভাৰ পানী একদম পৰি যায়, নহয়নে বাৰু? আমি বগৰীখিনি দিলোঁ, কলপাতত থলোঁ। তাৰপিছত লাহে লাহে আমি খাম। আমাৰ বগৰীখিনি ৰেডি হোৱালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, আমাক উৎসাহ জনাব। আৰু আমাৰ ডাঙৰ বাইদেউ আৰু ভণ্টি কেইজনীমান আছে, তেওঁলোকেও বোলে বগৰী খাব আমাৰ লগত। গতিকে ভাবিলোঁ যে সকলোৱে মিলি খাওঁৱেই, টেঙা অকলে খালেও ভাল নালাগে। এতিয়া আমাৰ ডাঙৰ বাইদেৱে বগৰীখিনি পিহিব আৰু যাতে ভাল লাগে। নিমখ চিমখ দিব, নিমখ, কেঁচা জলকীয়া। আপোনালোকে বগৰী ভাল পায়নে বাৰু? যদি ভাল পায় কমেণ্টত জনাব আৰু বেয়া পালেও জনাবলৈ নাপাহৰিব কিন্তু দেই। মই কিন্তু বগৰী ভাল পাওঁ, টেঙা বস্তু মোৰ প্ৰিয়। বগৰী দেখা পালেই জিভাৰ পানী অট'মেটিক ওলাই আহে মোৰ। টেঙা বস্তু খাওঁৱেই মই। চৰ্দি বৰ্তমান লাগি আছে, চৰ্দি কাহ হৈ আছে মোৰ। তথাপিও টেঙা দেখিলে মানে জিভাৰ পানী আগতে পৰিবই। আপোনালোকৰো তেনেকুৱা হয়নে? কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। আমাৰ বাইদেৱে পিহাত পূৰা ব্যস্ত। পূৰা পিহি আছে। ৰ'দত কিন্তু অলপো ভাগৰা নাই দেই আমাৰ বাইদেৱে। লাগাই আছে তোমাৰ
এইবাৰ সৰু ভণ্টীয়ে বগৰী বোলে বটিব, তাইৰো মন গৈছে। ডাঙৰ বাইদেৱে কিমান বটিব, হাতত বিষ ধৰিছে নেকি, বোলে ময়ো অলপমান বটি দিওঁ। সৰু ভণ্টি ষ্টাৰ্ট কৰিলে বটা, বটি আছে হাঁহি হাঁহি, মিচিকীয়া হাঁহিৰে। বতৰৰ ফল বতৰতে খাব লাগে, মানে বৰ্তমান বগৰীৰ দিন আহিছে ন, সেইকাৰণে আমি বগৰী খাব লাগে, বতৰৰ ফল যিহেতু। পটা হ'লে একেলগে জুতিটো লৈ লওঁ বগৰীৰ। কথাগুলো শুনে যায়, ওদিনও করছে আজিও জ্বালা। ওচৰতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে, তেওঁলোককো মাতি দিছোঁ। সিহঁতেচোন খোৱাই শেষ কৰি দিলে আৰু। এই চাওক, সৰু ভণ্টি খাই আছে, কেনেকৈ খাই আছে, এই পথাৰৰ মাজেদি আৰু আহি আছে। এইজনী আমাৰ ভাবি আহি আছে। টেঙাৰ কথা শুনিয়ে তাই দৌৰ দিছে, খাম খাম বুলি। আহা আহা আহা। এইজনী আমাৰ মামীও আহিল। আৰু আহি খোৱাত যোগদান কৰিল। এই ভাইটি সৰু সৰু বাবু মাইনাহঁতেও আহিল, তেওঁলোকেও আহি একদম পূৰা খোৱাৰ জুতি ল'ল টেঙাৰ। নিমিষতে টেঙাখিনি পূৰা শেষ হৈ গ'ল, ইমান ধুনীয়া লাগিছে। সকলোৱে মিলি খালে বহুত ভালেই লাগে, অলপ বস্তুৰ সোৱাদেই বেছি। আমাৰ খোৱা ফাইনেলি শেষ হ'ল, গতিকে আপোনালোকেও বগৰী কেনেকৈ খায় জনাব কমেণ্ট কৰি। আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। আগলৈ আমাৰ চেনেলত আৰু এনেকুৱা ভিডিঅ' দেখাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্লিজ। ধন্যবাদ।